বিস্কুট नाम से घरों पानी चला ये तो ये রাস্তা কত দিনে ওখানে না কিন্তু আর কষ্ট হইছে আর উপায় নাই ওখানে চলুন আর তো কষ্ট করে পানির মধ্যে থাকা হয় চলুন এই বাইরে যাই করে না ওটা বাপ রে আম কোটা দিছে আছে কি একটাই খাবো এই যে বাইরে বাড়ি বলে হ্যাঁ তার মানে যে বেতর হইছে এই বেতর তো 15 দিন নাকি অন্তত শুকাইতি হ্যাঁ দাও এই খিরি নদী গিয়ে রে হে ট্রেনে দিন বালাম তুম মাথালি নদী উমরা ভিডিও রেকর্ডিং উমরা নদী তাহে নাই কষ্ট নাই খাই না শুকাবো না তো ইলা তো না হবে তো বাচ্চা কাচ্চা নিয়ে পানি দেন না মান্না বাচ্চা জ্বর আইলে জ্বর হবি না আমি ওই আড়ে যাম না কেউ দূর মিছে আমরা দেবার লাগে আমরা ওই দিয়ে দিলাম ও মা বলছা এই রে দাঁড়াও না এই দি মাথা উড়ি আপনি কথা বলেন না এই তোমার দিকে যাও থাকে ও স্যার কথা বলবো নাকি দিতে ঠিক আছে কি বল ও বাবা अरे नहीं बस बजे से एक बार এটা রাস্তার মূৰ আছিলে সেই মূৰৰ ওপৰতে এই মানুহখিনি থিয় হৈ আছে বা মানুহখিনি বহি আছে থাকি আছে আৰু ঘৰত চাওক পানী ইতিমধ্যে মই চোতালত উপস্থিত আছোঁ ইয়াৰ ওপৰতো আৰু পানী উঠিছিলে গতিকে তেনেকুৱা এটা পৰিৱেশত এই মানুহখিনি কিন্তু এটা যাযাবৰী জীৱন যাপন কৰিব লগা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা বা জনপ্ৰতিনিধি যিসকলে আছে বিশেষকৈ স্থানীয় বিধায়ক ডাঙৰীয়া ইয়াত আছে এই মানুহখিনি কোনো ধৰণৰ খবৰ লোৱা নাই কাৰণ আমি বাৰে বাৰে অসম চৰকাৰক দাবী উত্থাপন কৰিছিলোঁ যে চহৰ অঞ্চলৰ ৰাইজৰ বানপানীক নিৰাপত্তা দিবৰ কাৰণে চহৰ অঞ্চলত ডাঙৰ ডাঙৰ ভাল প্লেটফৰ্ম তৈয়াৰ কৰিব লাগে যাতে এই মানুহ স্থানত তেওঁলোকৰ গৰু ছাগলীৰ পৰা আৰম্ভ কৰি মানুহখিনি সহ অৱস্থান কৰিব পাৰে এতিয়া গৰু ছাগলী মই একেলগে পানীৰ মাজত সহ অৱস্থান কৰি আছে এনে এটা পৰিৱেশত আছে গতিকে বিশেষকৈ মই প্ৰথমতে আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ যে হাইৱেৰ ওপৰেদি গ'লেই পানী দেখিবলৈ নোৱাৰি গতিকে আহক এই চহৰ অঞ্চলৰ ৰাইজৰ দুৰ্দশা বুজক যিসকল মানুহে আজি খাটি খাই অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰিছে সেইসকল মানুহ আজি পানীত ককবকাই আছে তেনে সময়ত তেওঁলোকে খবৰ নোলোৱাটো দুৰ্ভাগ্যজনক আৰু তেনে সময়ত তেওঁলোকে হাইৱেৰ ওপৰে গৈ বানপানী চোৱাটোও দুৰ্ভাগ্যজনক গতিকে বিধায়ক ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে চহৰ অঞ্চলৰ মানুহক মাহিয়াত দৃষ্টিৰে নাচাই এজন জনপ্ৰতিনিধি হিচাপে এজন দায়িত্বশীল ব্যক্তি হিচাপে তেখেতে এই মানুহখিনিক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক এই মানুহখিনিক খোৱা খাদ্যৰ ব্যৱস্থা কৰক আৰু তেওঁৰ বিধায়ক পুঁজিৰ জৰিয়তে এই অঞ্চলবিলাকত প্লেটফৰ্ম তৈয়াৰ কৰক যাতে এই মানুহখিনি অন্তত বানপানীত নিজৰ জীৱনটো ৰক্ষা কৰিব পাৰে এতিয়ালৈকে খাদ্য সামগ্ৰী চৰকাৰী ফালৰ পৰা যোগান ধৰা হোৱা নাই চৰকাৰে গেছৰ বিনামূল্যে গেছ যোগান ধৰা হ'ল বুলি কৈছে প্ৰধানমন্ত্ৰী আঁচনিৰ জৰিয়তে গেছ যোগান ধৰা আঁচনি বুলি কৈছে কিন্তু চহৰ অঞ্চলৰ মই প্ৰতিটো মানুহৰ ঘৰে ঘৰে সুধিছোঁ এজন মানুহে তেওঁলোকৰ এটা গেছ চৰকাৰীভাৱে এতিয়ালৈকে তেওঁলোকে পোৱা নাই কিয় পোৱা নাই তাৰমানে এই অঞ্চলবিলাক আচলতে সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ কাৰণে বা চহৰ অঞ্চল হোৱাৰ কাৰণে তেওঁলোকক মাহিয়াৰ দৃষ্টিৰে চোৱা হৈছে নেকি
নেকি? গতিকে মই বিধায়ক ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বিধায়ক ডাঙৰীয়া, এই অঞ্চলৰ ৰাইজে কিয় গেছ পোৱা নাই? এতিয়া খাবলৈ তেওঁলোকৰ খৰি নাই, ইয়াত খৰি নাই, বানপানীত খৰি তিতি গৈছে, একো নাই, তেওঁলোকে ৰান্ধি খাব যে এতিয়া শুকান খাদ্য তেওঁলোকৰ তাতে নাই। গতিকে তেনে এটা পৰিৱেশত এই মানুহখিনি বাস কৰি আছে। গতিকে মই ধুবুৰী জিলা প্ৰশাসনক তীব্ৰভাৱে নিন্দা কৰিছোঁ যে ধুবুৰী জিলাৰ চহৰৰ মাজমজিয়াত নাথাকি জিলা উপায়ুক্ত ডাঙৰীয়াই ক'ভিডৰ আতংকৰ মাজত যিহেতু মানুহখিনি একেবাৰে জুৰুলা হৈ পৰিছে, অৰ্থনৈতিক জুৰুলা হৈ পৰিছে, বানপানী কিন্তু তেওঁলোকক ভয়াৱহ পৰিৱেশৰ মাজলৈ ঠেলি দিছে। গতিকে জিলা উপায়ুক্ত ডাঙৰীয়াই এই চহৰ অঞ্চলত বসবাস কৰা মানুহখিনিক যাতে তেওঁলোকে সকলো ধৰণৰ চৰকাৰী সা সুবিধা, চৰকাৰী আঁচনি আৰু খোৱা খাদ্যৰ ব্যৱস্থা যাতে চৰকাৰে অনতিবিলম্বে কৰে, আৰু জিলা উপায়ুক্ত যদি এই মানুহখিনিৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, আমি ধুবুৰী জিলাত কিন্তু আমচুৰ হতে আমি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি কৈছে সবকে সাথ সবকে বিকাশ, আপোনাৰ প্ৰধানমন্ত্ৰী কৈ আছে চব সকলোৰে লগত আমি আছোঁ, পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ সকলোৱে আমি মিলিজুলি চলিম। কিন্তু আজি চহৰ অঞ্চলৰ মানুহ বাগানত কক বুকাই আছে, আজি নামনি অসম বানে ত্ৰাসৰ সৃষ্টি কৰিছে। তেনে এক সময়ত অসম চৰকাৰে সম্পূৰ্ণভাৱে হেমাহি কৰিছে, অসম চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। জিলা উপায়ুক্তসকলক বোলে কঠোৰ নিৰ্দেশ দিছে বানপানীত সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে। মই স্পষ্টকৈ মুখ্যমন্ত্ৰীক অভিযোগ কৰিছোঁ যে নামনি অসমৰ কোনো এজন জিলা উপায়ুক্তই কঠোৰভাৱে ভালকৈ বানপীড়িত ৰাইজৰ খবৰ লোৱা নাই, মানুহখিনিক সহায় সহযোগ কৰি থকা নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি প্ৰত্যক্ষ হস্তক্ষেপত বানপীড়িত ৰাইজক সকলো ধৰণৰ সহায় সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই আপনি ফটো পরে মেরেন।